আজি মই লৈ আহিছোঁ ৰৌ মাছ আৰু সৰিয়হ দি বনোৱা আঞ্জা। ৰং আৰু গ্ৰেভি কিমান ধুনীয়া হৈছে। আপোনালোকে ঘৰলৈ আলহী আহিলে খুব সোনকালে আৰু কম সময়তে বনাই খুৱাব পৰা এবিধ আঞ্জা। আহকচোন কেনেকৈনো বনাওঁ তাকে আমি চাওঁ। এই আঞ্জাবিধ বনাবলৈ প্ৰথমতে আমি এটা পেষ্ট বনাই ল'ব লাগিব। মই ইয়াত দিছোঁ তিয়াই থোৱা বগা সৰিয়হ, গুচাই থোৱা নহৰুকেইটা মই ইয়াতে দি দিছোঁ। ইয়াতে অকণমান আদা দি দিছোঁ আৰু সৰিয়হখিনি তিতা নহ'বলৈ চেনি এচামুচ দি দিব ইয়াতে। এইখিনি এতিয়া আমি পেষ্ট বনাব লাগিব। এইখিনি কিমান ধুনীয়াকৈ গুড়ি হৈছে আৰু এইখিনি মই এতিয়া বাতি এটাত উলিয়াই থৈ ল'ম। আৰু একেটা বাতিতে মই বিলাহীৰ পেষ্টটো বনাই ল'ম। এয়া হৈ গৈছে। এতিয়া মই ৰৌ মাছ 5 পিচ লৈ লৈছোঁ। ইয়াতে এতিয়া হালধি আৰু নিমখ দি ভালদৰে এইখিনি এতিয়া সানি ল'ব লাগিব। নিমখ হালধি ভালদৰে সানি ল'লেহে মাছটো খাবলৈ সোৱাদ হয়। কেৰাহীখন পাতি মই তেলটো গৰম হ'বলৈ দিলোঁ। ইয়াতে এতিয়া মাছ কেইপিচ দি দিম। মাছ কেইপিচ ভালদৰে ভাজি ল'ব লাগিব। মাছ কেইপিচ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া এই কেইপিচ প্লেট এখনত থৈ দিম। এতিয়া যিখিনি মাছ ভজা তেল তাতে মই সৰিয়হ যিটো পেষ্ট বনাই লৈছিলোঁ, সৰিয়হ আদা আৰু নহৰু দি এই পেষ্টটো মাছৰ তেলখিনিতে দি দিছোঁ। আৰু ইয়াতে এটা শুকান জলকীয়া দি দিছোঁ। দেখিছেনে বুৰবুৰণি উঠি কেনেকৈ সৰিয়হৰ তেলখিনি ওপৰলৈ উঠি আহিছে। ইয়াতে মই এতিয়া দি দিম যিটো বিলাহীৰ পেষ্ট বনাই থৈছিলোঁ, সেইখিনিও দি দিম। বিলাহীৰ কেঁচা গোন্ধটো নাইকিয়া হোৱালৈকে আমি এইখিনি ভাজি থাকিব লাগিব। গেছটো আপোনালোকে ল' ফ্লেমত ৰাখিব। দেখিছেনে কিমান ধুনীয়াকৈ গ্ৰেভিখিনি উঠিছে।
এতিয়া মই ইয়াতে মাছ কেইপিচ দি দিছোঁ। মাছৰ আঞ্জাত বেছিকৈ মছলা দিলে খাবলৈ ভাল নালাগে, নহয়নে বাৰু? এতিয়া মই ইয়াতে গৰম কৰি থোৱা পানীখিনি দি দিছোঁ। এতিয়া অলপ উতলালৈকে গেছটো বঢ়াই দিব। আৰু দি দিছোঁ হালধি। হালধি আপোনালোকে জোখমতে দিব। আৰু ইয়াতে দিছোঁ মই নিমখ। নিমখ আপোনালোকে জোখমতে দিব। আৰু এতিয়া অলপ লৰাই দিব। তাৰপিছত ঢাকনিটো লগাই দিব। এতিয়া অলপ গ্ৰেভিখিনি ডাঠ হোৱালৈকে গেছটো ল' ফ্লেম কৰি ৰাখিব। বহুত বেছি সময় উতলিবলৈ দিব। ইয়াতে মই খুন্দি লোৱা 2টা লং, 2টা ইলাচি আৰু এডোখৰ ডালচেনি গুড়িখিনি ইয়াতে দি দিলোঁ। আৰু অলপ উতলিবলৈ দিলোঁ। ইয়াতে মই দি দিছোঁ কাটি লোৱা ধনিয়াৰ পাতখিনি। এইখিনি এতিয়া হৈ গৈছে। আমি এতিয়া গেছটো অফ কৰি দিম। ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।